জীৱন আৰু সম্বন্ধবোৰ একে নহয়। জীৱন আগুৱাই যায়, কিন্তু কিছুমান সম্বন্ধ ৰৈ যায় আমাৰ সমাজ ব্যৱস্থাৰ বাধ্যত পৰি। যান্ত্ৰিকতাৰ জগতখনে আজি ইমান শীৰ্ষস্থান পোৱাৰ পাছতো কিয় বাৰু আমাৰ সমাজত আজিও জাতিভেদ, উচ্চ নীচ ভাৱবোৰ দেখিবলৈ পোৱা যায়? আমাৰ সমাজ ব্যৱস্থা কেতিয়াবা সলনি হ'বনে বাৰু? সেয়া আজিও বহু প্ৰেমিক প্ৰেমিকাৰ জীৱনৰ এটা ডাঙৰ প্ৰশ্ন হৈ ৰৈ গৈছে। তেনে এখন সমাজ ব্যৱস্থাৰ মাজেৰে অভিজিত আৰু ৰিম্পিকাৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল। সেই বিভেদগামী সমাজ ব্যৱস্থাৰ মাজত সিহঁতৰ প্ৰেম কাহিনীয়ে বাৰু সফলতা লাভ কৰিবনে? আহকচোন বাৰু আমি সকলোৱে মিলি কাহিনীটো উপভোগ কৰোঁ। তহঁতৰ কেইজনী আজি বৰ ধুনীয়া লাগিছে দেই। সঁচাকৈয়ে পাই। হ'ব দে, ইনচাল দিব নালাগে, তহঁতকো ধুনীয়াই লাগিছে। ইনচাল কৰা নাই নহয়, সঁচা কথাহে কৈছোঁ। ঐ, তোৰ কি হৈছে? দিনক দিনে যে ইমান ক্ষীণাই গৈছ। কি হ'ব আৰু, চহৰৰ দৰাৰ চিন্তাতে চাগে। কি চহৰৰ দৰা? তো তহঁতে নাজান নেকি তাক যে চহৰৰ পৰা চাব আহিছিল বুলি? নাইতো, আমিতো একো গম নাপাওঁ। কি তই আমাৰ পৰা কথা লুকাইছ? মোৰ সেইবোৰ ভাল নালাগে। দেৰি হৈছে। তহঁত এটা কথা মন কৰিছ নাই? এই ল'ৰাটো সদায় সদায় আমি অহা সময়তে আহে। কিবা এটা কাৰণ আছে, বুজিছ? ময়ো মন কৰি আছো। কাইলৈ আহি লওক, চব উলিয়াই আছো। কাইলৈ ৰখিবই নালাগে, আমাৰ ই চব জানে। কি? মই এইবোৰ একো নাজানো দেই। সি কেইবাদিনো হ'ল মোৰ পাছে পাছে আহি থকা। তাতে মই কি কৰো? আই তাই একোৱে নাজানে। দেৰি হৈছে। মানুহ সেনেকে আহে নেকি? মাছ পাইছ? মাছ পাবি, এইটো বা মাছ পাবি। এইটো বেছি কৰি দেখায়। দে এবাৰ মই সোধাং। বাৰু এতিয়া কচোন, তোৰ কামটো আগবাঢ়িছেগেনে? নে তোৰ হ'ব লগা শহুৰৰ ঘৰলৈ তাঁত বাতি কৰোঁতে সময় গৈছে? বাকী সকলোবোৰ ঠিকে থাকে জান। মৰম লগা হাঁহিটি, মিঠা বৰণীয়া মুখখনি আৰু ভালপোৱাৰ মাজতে থকা অনুভৱবোৰ। কিন্তু ওচৰ চাপি যাবলৈহে ভয় লাগে। তাৰ ককাইকটো যিহে, দেখিলে ভয় লাগে। মোৰ এনেই তাক দেখিলে বুকন চিম চিম কৰি। তই বাৰু সেই জাত পাত নথকা ছোৱালীজনীকে পালি না? বাদ দে সেইজনী। সেইজনীক বাদ দিলে তোৰ বাইৰক কি দি আহিবি? এইটো দিম দেই। হ'ব দে, কথা ক'ব আহে। কিহৰ জাত পাতৰ কথা ক'ব আহ? মানুহ চব মানুহেই। আজিৰ যুগত এই জাত পাতৰ বিচাৰ কৰা সময় নাই। নিজে একো এডাল কৰিব নোৱাৰে, ইফালে বেলেগৰ ঠেং টানি ফুৰিব। কথা ক'বলৈ আহ। বাৰু সেইবোৰ বাদ দে। আৰু তই কাইলৈ গৈ তাক মনৰ কথাটো কৈ দিবি। তাকে কৰিম বুলি ভাবিছোঁ, কি হয় এতিয়া। ঠিক আছে, বৈ এতিয়া যাওঁ। বল বল। আজি সঁচাকৈয়ে নাহি। কালি অলপ বেছিকৈয়ে কৈ পালো নেকি?
কথাবোৰ বৰ ওলোটা পোলোটা হৈ গ'ল কি কৰোঁ বাৰু এতিয়া নাহিবই চাগে আজি ঐ তই যে পাছলৈ ইমান চাই চাই আহি আছ কথাটোনো কি একো নাই ঐ যা দেই তই যা বাই বাই ঐ তোৰ প্ৰব্লেমটো কি হা কালি ইমানখিনি কৰাৰ পাছতো আকৌ আজি পাছে পাছে আহিছ যে ভাল পাওঁ মই তোক কি সঁচাকৈ ভাল পাওঁ মই সেইটো কথা ক'বলৈকে তই ইমান পাছে পাছে ঘূৰি ফুৰিছনে মানে ময়ো তোক ভাল পাওঁ কালি কিয় অহা নাছিলি মই তোৰ বাবে ৰৈ আছিলোঁ তই ৰৈ থাকিবি বুলি জনা নাছিলোঁ যে সেইকাৰণে হ'ব কথা ক'ব আহে মোৰ যে এতিয়াও বিশ্বাস হোৱা নাই জান তই যে মোক ভাল পাওঁ বুলি এতিয়া মই কি তোক বেলেগকৈ বিশ্বাস দিব লাগিব নেকি নালাগে দে বল ঐ শুন না আমি বাৰু সদায় একেলগে থাকিমনে থাকিমতো তই মোক কেতিয়াও এৰি নাযাওঁতো কেতিয়াও নাযাওঁ সঁচা একদম তই সদায় সদায় ইমান দেৰি কৰ যে অলপ সোনকালে আহিব নোৱাৰ নেকি হ'ব অলপহে দেৰি হৈছে কাইলৈ পৰা সোনকালে আহিম দে হ'ব দে সদায় সদায় তোৰ একেটাই কথা ল এইটো তোৰ বাবে কিবা এটা আনিছোঁ কি আনিছ এইটো আমাৰ ভাল পোৱাৰ প্ৰথম উপহাৰ ভালকৈ ৰাখিবি দাদা হকিতা ভণ্টি দাদা তই
জীয়াই উঠিব হেৰুৱা স্মৃতি মইতো আগতেই কৈছিলোঁ তাইৰ লগত আমাৰ জাত পাত নিমিলে ক'লে কথা বুজি পাওঁ জানো এতিয়া দেখিছ নহয় কি অৱস্থা হৈছে ধেত তেৰি তই অলপ মনে মনে থাকিব নোৱাৰনে এনেই টেনশ্যনডাল হৈ আছে তাতে আকৌ সি জ্বলাজুইত ঘিউ ঢালিবলৈ আহিছে তই মনে মনে থাক আৰু তই চা এনেকৈ মন মাৰি থাকিলে নহ'ব মই জানো তাই তোক বহুত ভাল পায় তই এবাৰ ভাবিছনে তাইৰ কি অৱস্থা হৈছে তোৰ কাৰণে যদি তাই কিবা নকৰিবলগীয়া কাম কৰি লয় তই জানো সুখী হ'ব পাৰিবি তই এবাৰ তাইৰ খবৰ ল'ব লাগিছিল এনেকৈ ৰৈ থাকিলে নহয় ব'ল এবাৰ তাইৰ খবৰ লৈ আহোঁগৈ দাদা বাই আপোনাক মাতিছে ঐ তই যা তাই তোৰ কাৰণে ৰৈ আছে ঐ কি হ'ল তোৰ কিয় কান্দি আছো এনেকে ঐ কি হ'ল কচোন তই মোক এটা কথা কচোন কি কথা ক তই মোক সঁচাকৈয়ে ভাল পাওনে পাওঁতো মোৰ ঘৰত বিয়া ঠিক কৰিছে মই তোৰ বাহিৰে আন কাৰোবাৰ লগত বিয়াত বহিব নোৱাৰো তই মোক কৰবালৈ লৈ বল না আৰে কি কৈছ তই এইবোৰ আমি এনেকুৱা কৰিলে তহঁতৰ ঘৰখনৰ কি অৱস্থা হ'ব তই ভাবি চাইছনে যিখন ঘৰে মোৰ কথা এবাৰো ভবা নাই সেইখন ঘৰৰ কথা তই কিয় চিন্তা কৰিছ নুবুজেও কেতিয়াও কিয় নুবুজিব মই বুজাম তেওঁলোকক তই এবাৰ ক'লে বুজি নাপাৱ নেকি চা এনেকুৱা কিছুমান মানুহ আছে যিবোৰে প্ৰেম ভাল পোৱা বিশ্বাস একোৱে বুজি নাপায় নুবুজেও কেতিয়াও কিন্তু আমি তই মোক একো দিব নালাগে তই যি খোৱা তাকেই খাম যি পিন্ধ তাকেই পিন্ধিম মাথো তই মোক কৰবালৈ লৈ বল এই জাত পাত বিভেদৰ পৃথিৱীখনৰ পৰা বহুত দূৰলৈ য'ত কেৱল তই মই আৰু আমাৰ ভাল পোৱাবোৰ মই কি কৈছো তই বুজি পাইছনে নাই
ভাল পাওঁ মই আৰু মই সদায় দূৰ হৈ থাকিব বিচাৰোঁ উজলি থাকিব জোনাকীৰ দৰে সকলো এৰি আজি তোমাৰ কাষতে থাকিব বিচাৰো প্ৰতি পলে পলে